220 silencer বরবাদ খেলা। হেল্ল' গাইছ 1 2 3 শুনা পাইছে না? ওকে যাবাই তো গাইছ আজি ভিডিঅ'টো মানে কেনেকুৱা হ'ব গৈ আছে কৈ আছোঁ আপোনালোকক। আজি ভিডিঅ'টো হ'ব গৈছে মানে যোনটো মোৰ 220 আছে সিহঁতে মানে 220 যোনটো এক্সিছ আছে না সেইটো মই কাটি তেনে ডিউক 390 অৰিজিনেল যোনটো এক্সিছ আছে সেইটো লগাম বাইকত। তো মানে চিলেঞ্চাৰটো আছে লগত এতিয়া। তো এতিয়া মই ঘৰৰ পৰা আহিছোঁ আহি তেনে অলপ দিলিছৰ এণ্ট্ৰিটো নে কি কয় এণ্ট্ৰিটো দিলিছোঁ। তো তাৰ পৰা এতিয়া যাম আৰু তোমাৰ মানে পূৰা মোৰ বাইকৰ যোনটো অৰিজিনেল চিলেঞ্চাৰ আছে সেইটো মই পূৰা কাটি তেনে খাৰাই তেনে 390 এক্সিছ লগাইম আৰু RPM দিম ৰং কেনেকুৱা হয় তো মানে পূৰা এক্সেল ভেৰিয়েশ্যন না টম দিম। তো কি কওঁ আৰু দিওঁ লগাম আৰু কি কয়। তো গাইজ বহুত দিন পৰা ভাবি আছিলোঁ মানে তেতিয়া বাইকখনত এক্সিছটো লগাম মানে 390 এক্সিছটো। তো আজি ফাইনেলি টাইম পাইছোঁ। তো এইফালে আমাৰ নদীটো খুলি আছে ডিপিকেটাৰটো। তো এইফালে মোৰ মেহবুবা ৰেডি হৈছে চিলেঞ্চাৰ লগাম বুলি পেলাই পূৰা কৈ আছে আৰু মোক বহুত দিনৰ পৰা। তো আজি মানে লগাই দিম না। তো চাওঁ ভিডিঅ'টো অৰিজিনেলটো খুলি দিছোঁ না দেখিছোঁ চাব পাৰে অৰিজিনেলটো খুলি দিছোঁ এইটো লগাম পিছত। তো চিলেঞ্চাৰ লগাই কি চাল লাগছে গাড়ীখন এইফালে কুঁহিয়াৰ খাই আছে মানে আগতে অনুভৱে ডিপিকেটাৰটো পূৰা ঢালাই কৰি বনাইছিল না। তো এতিয়া কাটি আছোঁ ডিপিকেটাৰটো। এইটো হ'ল অনুভৱৰ 390 চিলেঞ্চাৰ 390 এইটো দিল খাৰাই কাটে আৰু না খাই দিলোঁ আৰু এইটো খাৰাই তেনে মই বাইকত লগাম আৰু না। তো এতিয়া মটটো কাটি আছোঁ মটটো আগতে কাটিছিলোঁ একবাৰ। তো আগৰ দিনতে অলপ কাটি দিছোঁ কাৰণ আগতে যিটো কাটিছোঁ এইটো ইমান বেয়া লাগা নাই কাটবা। ফাৰ্ষ্ট টাইম কাটিলে অলপ বেয়া লাগছিল আৰু না ইমান দাম চিলেঞ্চাৰটো। তো দিয়ে নওক সেই একজোৰটো লগাব কাৰণে কাটবাই লাগব বুলি কাম নহয় না আপোনাৰ। তো গাইছ চাওক 220 চিলিণ্ডাৰ মানে বহুত ডাঠ চিলিণ্ডাৰ 220 মানে তামাম টাইম লাগে বহুত ডাঠ না। ফাইনেলি টুগা হৈ গ'ল না। তো এতিয়া ঝালাই তো 390 এক্সিছটো লগাই তেনে পূৰা ফালব লাগব আৰু না গাড়ীখন। তো এইটো ভিডিঅ'ৰ পিছত মানে নেক্সট যোনটো ভিডিঅ' আহিব সেইটো ভিডিঅ'ত পূৰা ফালি ভিডিঅ' আহিব আৰু না গাইছ। মানে মোৰ চিলেঞ্চাৰ লগা হৈ গৈছে। তো আপোনালোকক দেখাইছোঁ আৰু চাউণ্ডটো দেখাইছোঁ আপোনালোকক কেনেকুৱা হৈছে চিলেঞ্চাৰৰ মানে ৰাতি হৈ গ'ল আৰু না তেতিয়াই আহিছিলোঁ। তো মানে বহুত কামো আছিল মানে বহুত ঝামেলা আৰু না আহিলে চিলেঞ্চাৰ পৰা গোটাই খুলিব লাগে এইগিলা খুলিব লাগে তো বেটাৰী খুলিব লাগে তাৰপিছত বহুত কিবা কিবি খুলিব লাগে না তাৰ কাৰণে অলপ দেৰি হৈ গ'ল। তো ফাইনেলি লগাইছোঁ পুৰা চিলেঞ্চাৰটো চাব পাৰে আপোনালোকে। ডিপিকেলাৰটো নাই আৰু পিছত যদি বনাব পাৰোঁ বেলেগকৈ বনাম এটা ডিপিকেলাৰ গাইছ। পূৰা এক্সিছটো লগাই দিলোঁ সিদিনা লগাইছিলোঁ ঠিকে পিছত মানে ভিডিঅ'টো বনোৱা নাছিলোঁ অলপ বেলেগ প্ৰব্লেম হৈ আছিল। তো ফাইনেলি আজি আপোনালোকক চাউণ্ডটো শুনাই দিম আৰু পূৰা এক্সিছটো পূৰা ফিটিং হৈ গৈছে মানে বহুত খুলিব লাগে আৰু ইয়াৰ পৰা আগত খুলিব লাগে। ইয়াতে কাটি দিছোঁ আগৰ যোনটোতে কাটিছোঁ তাৰপিছত এইটো ইয়াতে কাটি দিছোঁ আধাত। তো এইটো 390 এক্সিছ হয় ডিউক 390। তো ইয়াৰ চাউণ্ডটো শুনাই আছোঁ আপোনালোকক মই যোনটো এক্সিছ লাগি আহে গাড়ী লগত সেইটো মানে বহুত ডাঙৰ হয় বটলা হয়। তো এইটো অলপ সৰু না অলপ ভাল লাগে চাই তাতে কেনেকুৱা লাগিছে গাইছ কমেণ্ট কৰক। মানে সৰু এক্সিছটো সৰু না অলপ চাইজটোৰ লগত মিলি গৈছে লগত। তো মোৰ ভাল লাগছে আপোনালোকৰ কেনেকুৱা লাগিছে গাইছ কমেণ্ট কৰি দিব কমেণ্ট। তো গাইছ এতিয়া মই আপোনালোকক চাউণ্ডটো শুনাইছোঁ চাউণ্ডটো moments later. চাউণ্ডটো কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব যদি ভাল লাগে তো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত বাই বাই।